হাই ফ্ৰেণ্ড, মই ৰিদীপ আৰু মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু মই আহিছোঁ আজি কামাখ্যা মন্দিৰত, আৰু কামাখ্যা মন্দিৰৰ সকলোখিনি দেখাব চেষ্টা কৰিম। ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমমান আজি আৰু মোৰ আজি 3 নম্বৰ বাৰ। আৰু ইয়াতে আহিলে যিমান দূৰ বহুত দূৰ খোজ কাঢ়িলেও মানে কি খোজ কাঢ়া যেন নালাগে। আৰু এতিয়া মই খোজ কাঢ়িছোঁ, বহুত দূৰে আহি পালোঁ, কিন্তু খোজ কাঢ়া যেন লগা নাই অলপো। আজি ইয়াতে আহি কেনে বহুত ভাল লাগিছে। আজি মানুহ বহুত বেছি হৈছে। 10 টাকা লছ, 10 টা 20 টা 20 টাকা লছ। এই পালোঁ আৰু মোটামুটি আধা যাব, তাতকৈ বেছি যাব আছে। আৰু এতিয়া চাই আছোঁ। আৰু ইয়াতে আহিলে আপোনালোকৰ যদি চাহ খাব মন যায়, চাহ আপোনালোকে কিনি খাব নালাগে। ইয়াতে চাহ দিয়ে আছে, চাহ বিস্কুট ঠাণ্ডা পানী আৰু ক'ল্ড ড্ৰিংকছ এইবিলাক দিয়ে আছে। আপোনালোকে এক বস্তুৱে কিনি খাব নালাগে, এইবোৰ আপোনালোকে গ'লে হ'ল। ভাত হৈছে নাই? অঁ কি? অঁ গৰম তথাপিও আহি আছোঁ। হে ৰ'দটো ৰ'দে একদম পূৰা বহুত ৰ'দ আৰু। ধৰি গ'ল, বহুত ওপৰত আহিলোঁ। এতিয়া অলপ জিৰাই লৈছোঁ ইয়াতে ছায়াত। ছায়া পালোঁ নাই, চব ৰ'দে ৰ'দ, কিন্তু এইখিনি অলপমান ছায়া আছে, এইখিনি অলপ জিৰালোঁ। আৰু অলপ আছে, অলপ গ'লে পাম আৰু। আজি বতৰটো কিবা ৰ'দো দি আছে আৰু অলপ অলপ মানে কি মেঘামেঘিও কৰি আছে। আজি অলপ বেলেগ ৰিপৰ্ট, এক হিচাপে ভালো। আমি এতিয়া মন্দিৰৰ ওপৰৰ পৰা আহিলোঁ। মন্দিৰৰ ভিতৰতো 1 ছেকেণ্ড ভিতৰত ৰখিব নিদিয়ে, লাইন পাতি পাতি আহিব লাগে আৰু লাইন পাতি পাতি যাব লাগে। আৰু এইফালে অলপমান বেলেগ ছাইডত আহি আছোঁ এতিয়া। অলপমান ইয়াতে চববিলাক মানে কি এই বাবাজীবিলাক ইয়াতে চববিলাক এই দোকান দিছে। যাই আছোঁ, আহি কিনে বহুত ভালেই লাগিল, কিন্তু মন্দিৰৰ ভিতৰত বেছি সময় জিৰাব নিদিয়ে, কাৰণ মানুহ বহুত হাজাৰ লাখ মানুহ হৈছে, আৰু সেইকাৰণে আপোনাৰ বেছি নিদিয়ে। এতিয়া আমি যাই আছোঁ, ওলাই আছোঁ বাহিৰত, আৰু মন্দিৰৰ ভিতৰত বেছিকৈ ভিডিঅ' কৰিবও নিদিয়ে। কেনে ওলাই ঠিকে না? আৰু প্ৰথম ইয়াতে আহিছে, এইখিনি জেগাত অলপমান ভিৰটো কম আছে, কিন্তু সেইফালে যেতিয়া আমি বাহিৰত যাম তেতিয়া আৰু ভিৰ, আৰু বহুত 2 ঘণ্টামানৰ মূৰত 2 ঘণ্টা মোটামুটি বেছিয়ে হ'ব, 3 ঘণ্টামানৰ মূৰতহে আপোনালোকে ওপৰত যাব পাৰিব, মন্দিৰৰ কামাখ্যা মন্দিৰৰ ভিতৰত যাব পাৰিব।
তিনিখন আমিও তিনিখন মানুহবিলাকে বেছিকৈ সোমাব দিয়া নাই 100-200 মানুহ সোমাব দি আছে তথাপিও বহুত ভিৰ আহিলোঁ আমি এতিয়া তললৈ নামি আহিছোঁ এতিয়া মানুহ বহুত ভিৰ এতিয়াও বহুত ভিৰ লাইন পাতি আছে মানুহে মানে একদম পুৰা ভিৰ বহুত ভিৰ খোজকাঢ়ি যাব লাগে মোটামুটি আহিব লাগে জোতা চেণ্ডেল আপোনালোকে যদি আহে কেতিয়াবা জোতা চেণ্ডেল তলতে থৈ আহিব নহ'লে আপোনালোকৰ জোতা হৈ যাবগৈ লাগে মানে কাৰণ ওপৰত যোৱা ৰাস্তাটো বেলেগ অহা ৰাস্তাটো বেলেগ আহাতে আপোনালোকৰ বেলেগ বেলেগ ৰাস্তা দি আহিব লাগে বহুত খোজকাঢ়া বস্তু আহি কিনে এতিয়া অলপ খাজা খাই খাই লাই লাই অনুগ্রহ করে দাঁড়িয়ে থাকবেন না আপনার পর বহুত সময়ত তলত আহি পালোঁ মোটামুটি আৰু ইয়াতে যিমান দেৰি হৈ আছে সিমান মানুহবিলাক মানে কি বাঢ়িহে আছে আৰু আমি আহিছিলোঁ মোটামুটি 2টা বজাত আহিছিলোঁ আৰু নিউজ নহয় বে 2টামান বজাত চলি আহিছিল আহি গৈছে কি নিউজ টাইপ তাৰপিছত 2টামান বজাত আহিছিলোঁ আৰু এতিয়া মোটামুটি 6টামান বাজিল আপোনালোকে পাৰিলে সোনকালে আহিব আৰু যিমান দেৰি হ'ব সিমান মানে ভিৰো বেছি হৈ যায় আৰু প্ৰব্লেম বহুত হয় আৰু ইয়াতে আৰু বহুত দিন ভাবিছিলোঁ আহিম বুলি আহিলোঁ আজি আহি কিনে আজি বহুত ভালে লাগিল অলপ মানে কি কষ্ট হয় যদিও কষ্ট হোৱা যেন নালাগে আৰু সেইকাৰণে সঁচাকৈ বহুত ভাল লাগিছে আৰু মানে কি বহুত ৰখি যাব লাগে আমি আহিছিলোঁ 2টামান বজাতে আহিছিলোঁ কিন্তু 2টামানৰ পৰা মোটামুটি আহি এতিয়া 6টা বাজি গ'লে এতিয়া আৰু এতিয়া আৰু অলপমান যাব আছে সেইখিনি পালে আৰু আমি অলপ পাম আৰু গাড়ী আৰু বহুত দূৰত থৈছোঁ লাল চাহ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ কাৰণে ইমানে টাটা বাই বাই